আমি অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ স্থায়ী বাসিন্দা। আমি সগৌৰৱে অসমখনৰ চুকে কোণে থকা প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিত কৰি লৈ পেলাই আগবাঢ়ি যোৱাই হ'ল আমাৰ লক্ষ্য। আজি আমাৰ এই সাহিত্য সভা ভৱনত আমাৰ অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ যুটীয়াভাৱে আজি যি দুজনী মহিয়সী নাৰী, এজনী হৈছে আমাৰ ঠেংফাকৰি আৰু এজনী হৈছে আমাৰ জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ মামণি ৰয়ছম গোস্বামী। দুজন মহিয়সী নাৰীৰ বিষয়ে আজি পৰ্যালোচনা যিটো আমাৰ ইয়াতে এটা কৰ্মশালা, আমাৰ সেই কৰ্মশালাখনত আহি পেলাই ইতিমধ্যে অসম সাহিত্য সভাৰ আমাৰ মাননীয় সভাপতি মহাশয় আহি পেলাই গ'ল, মই লগ পালোঁ। আমাৰ বড়ো সাহিত্য সভাৰ সভাপতি মংগল সিং হাজোৱাৰী ছাৰো আছে, বিভিন্ন লেখকসকল আছে। আৰু আজিৰ এই অনুষ্ঠানটো যিসকলে আজি ইয়াতে অনুষ্ঠিত কৰাৰ কাৰণে আগভাগ লৈছিলে সেইটো হৈছে আমাৰ বড়ো ৰাইটাৰ্ছ একাডেমি। সকলোকে মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি এই আজিৰ যি পৰিৱেশ, আজিৰ যি প্ৰয়াস, এই প্ৰয়াসটো বহুত আগতেই আৰু প্ৰয়োজন আছিলে। ইতিমধ্যে সকলো জাতি জনগোষ্ঠীৰ মানুহক সাহিত্য সংস্কৃতিৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে যি প্ৰয়াস ইয়াতে ৰাখিছে, মই আজি আমাৰ বৰপেটা ৰোডবাসী মই ধন্যবাদ, লগতে মই তেওঁলোকক নমস্কাৰ জনাইছোঁ। মই তেওঁলোকৰ ওচৰত ঋণী। আমাৰ প্ৰয়োজন আছে, আমাৰ দৰকাৰ আছে। আজি আমি ইয়াতে সকলোৱে একত্ৰিত হৈ থাকি পেলাই আমি সাহিত্য জগতখনক আগবঢ়াই লৈ যোৱাৰ কাৰণেও মই এজনী ৰাজনীতিবিদ নহয়, মই প্ৰথম পৰিচয় মই এজনী নাৰী, মই এজনী মাতৃ আৰু সমাজখনৰ নাৰী হৈছে মেৰুদণ্ড। যেনেকুৱাকৈ লিখকসকল সাহিত্য মেৰুদণ্ড, তেনেকুৱাকৈ নাৰীও জাতিৰ মেৰুদণ্ড। আমি সকলোকে একত্ৰিত কৰি লৈ পেলাই আগবাঢ়ি যাব বিচাৰোঁ।